পাতি মোক এনেকুৱা ফুলৰ সজ্জা লিখা মই এনেকৈ দুৱাৰখন খুলিছোঁ এইটো আৰু পুতঙা অৱলম্বন লৈ বহি আছে একে ফুলে সজ্জিত কোঠাটো দেই মই একো জোখোজ এনেকৈ সোমাই গৈছোঁ ৰোৱনীখন দাঙিছোঁ এইডাল অমৰা গুটি চকু গোটেই ডাঙৰ মৰমা মাৰি যায় খুলি তই এনেকৈ নাভাবিবি দেই বোলে এই খুৰীয়ে বিয়া নাপাতে বুলি বিয়া পাতি তই বিয়া পাতিবি তই কমলক খাই খাই তোৰ ওপৰৰ পৰা তললৈকে দুটা ফুটাই গ'ল যিখিনি ফুটাব নালাগে সেইটো নাই বিশ্বাস কৰিলেও কবি নকৰিলেও নাই মহাৰাজা স্বয়ং পক্ষলৈ নি পেলাই কৈছে বোলে কবিৰা মোৰ মনত প্ৰাণ বলে নাই মাজে মাজে কৈছে মোৰ নাপাতি খাই মহাৰাজে মোৰ লগত যিবিলাক গোপন কথা পাতে মইতো তোক কোৱাই নাই মহাৰাজে মাজে মাজে মোৰ লগত কয় নহয় এই কথাটো যে পহৰাদি থাক আমাৰ বস্তু দিলে কিবা মোৰ কথা আলোচনা কৰে নি এই মহাৰাজ নহয় জানো কোনে কি কথা শুনে তোমাৰ কি ঘৰুৱা মাজত শুনাবলৈ বেয়া লাগে তাকে মহাৰাজে মোক ক'লে বোলে হেৰি কলিয়া বিয়া কথা কি ভাল মই বিয়া পাতি কৈছা বিয়া পাত মই তোক এনেকুৱা ধুনীয়া এটা উপহাৰ দিম তাৰ গোটেই জীৱনটো এনেকে খাব এনেকে এইটো কি উপহাৰ দিব লাগিব মহাৰাজে কৈছে মই বিয়া পাতিলে আৰু মোক গাই এজনী উপহাৰ দিব গোটেই জীৱনটো মোক গাখীৰ খীৰাই খীৰাই মহাৰাজ মই বিয়া পাতিম আপুনি কি মোক অকল সহায় কৰি দিব লাগিব নিদিব মহাৰাজে কৈছে তোৰ ছোৱালী পচন্দ আছে নেকি মোৰ আছে ওচৰতে এজনী আছে সৰু নহয় মহাৰাজৰ লগত গ'ল ছোৱালী চাবলৈ মহাৰাজে তোৰ কথা ওলাইছ বিশ্বাস কৰিলে কৰ নকৰিলে নাই মই ঘৰটো নকৰাকৈ ছোৱালীজনী ঘৰত চালোগৈ বগা আৰে ছোৱালী কি ধুনীয়া ছোৱালীবোৰ চকুলে চাবিলে লাভলে চাবিলে ডিঙিলে চাবিলে আৰু তললৈ যাব নালাগে মই চুবিৰ পৰা নলৈ নাযাওঁ ছোৱালী মই মুখতে চাই আৰু এনেকুৱা ধুনীয়া গৈতো পাইছোঁ ছোৱালীজনী আহি পেলাই গোৱা পান এখন দি পেলাই কৈছে চুৰীয়া গাই তামোল গ্ৰহণ কৰ মই গোৱা পান কোবাৰ আকৌ আৰু গোৱাপান শেষ হোৱাই নাই তাৰ পৰা আকৌ ভনীয়েজনী আহিলে নহয় ভনীয়েকো আছে আৰু ছজনী মই তাকে মাকৰ মাতিলে কৈছোঁ মই কেইজনী ছোৱালী ছজনী মই বোলে ল'ৰা আৰু নকৰিব কাৰণ তামোল আকৌ এনেকৈ গৈ পিকাওঁ এখন তামোল আনে আকৌ পিকাওঁ এখন তামোল আনে এনেকৈ খাই মুখটোৰ মোক কোনে চুনে থাকে অৱস্থা নাই তাৰপিছত আহিলে ছোৱালী পচন্দ হ'ল মহাৰাজেও ক'লে যে ল'ৰা ভাল দিব পাৰে আহি তোৰ ঘৰ পালোঁ তাত খবৰ নিদিয়েহে নিদিয়ে খবৰ দিব ক'বা তোৰ নিচিনা এটা তোমাৰ ছোৱালী দিব এনেকৈ মই তাতে খবৰ ল'লোঁ নহয় খবৰ লোৱাৰ পিছতে গম পালোঁ ছজনীয়ে আহিবলৈ ছজনীটো আহিবলৈ মন মাকে কৈছে মইতো বিয়া নোহোৱা ভালেহে হৈছিলে মহাৰাজ দুখে দুখে কৰিবলৈ মহাৰাজ নহ'ব আৰু বিয়া কৰা তেতিয়া মহাৰাজে ক'লে
তই যে বেলেগে বেলেগে ছোৱালী চাই কৈছা আমাৰ এইকে পাতিব তোমাৰ আমাৰ এইকে মানে এনেই কথা কৈছে অনিয়ে মানে আমি তো খেল করিও অনিয়ে মানে তোমার কাজ করছে কথা কৈছা মহাৰাজে কৈছে তো বেলেগত পঞ্চকে দুটলাকে নাচাও কিয় ভালে হৈছে দুটলাকে আমি আশা পাতি ল'ব লাগিছিল পাতিব পাৰোঁ মইতো কল্পনাই কৰি দিলোঁ মই বোলে দুটলাক বিয়াখন পাতিম মোক এনেকুৱা ফুলৰ সজ্জা লিখা মই এনেকৈ দুৱাৰ এখন খুলিছোঁ এইটো আৰু পুতঙা অৱলম্বন লৈ বহি আছে একে ফুলে সজ্জিত কোঠাটোতে মই একো জোখোচ এনেকৈ সোমাই গৈছোঁ ৰোৱনীখন নাহিছোঁ এইডাল অমৰা গুটি চকু এইডাল নাচ তাত ইমানলৈকে ওলোৱা তাৰপিছত কোনে বিয়া পাতিব আৰু বিয়া পাতিব পাৰোঁ ৰাতিবিলাক শুই আছোঁ শুই পেলাই বোলে বাঘৰ পেলাই পেলাই আয়ো দেখি মানুহখিনি সাৱটি ধৰিলোঁ আজি ৰাতি দেখিলে ভয় নাখাম সেইটো হয় দিছে হয়তো খাবি যিহে কিচ কিচকে ক'লা বৰং ইমান ধুনীয়াও তাই গাঁতখিনিও নোলোৱা ইমান মৰম লাগে কথা কিন্তু বিয়াখন পতা হ'লেতো লাভ আছিলে কেনেকৈ লাভ কিয় কংসৰ ভনীয়ে অৰ্ধৰাজ্য পকেই দিলেহেঁতেন লগতে হাতী ঘোঁৰা ৰথ অন্য কামত চবতকৈ ডাঙৰ লাভটো মই এতিয়াহে গম পালোঁ মই কিন্তু পুতলাত বিয়া পাতিব পাৰিলোহেঁতেন পুতলাত বিয়া পতা হ'লে এই উৎসৱে পাৰ্বণে নাৰিকল লাও বনাওঁ যে তেতিয়া আমাকে ৰুকনি নালাগে পুতলাকে পেলাই লৈ কৰিব পাৰোঁ কিন্তু ঘৈণীজনীনো সেইটো কাম কৰিলে মোক বোলে নাৰিকল উঠিবহে বুজিছ এটা তাকে চাই আছিলোঁ ককাই ককাই ছোৱালীজনী কোনোবা আছে বোলে বিয়াখন পাতি ককাই থাকিলে দিগদাৰ নহ'ব তেতিয়া আমাৰ আদৰ্শ দিছে মহাৰাজে ভনীয়েকক নি সোমোৱাই লৈছে কাইলৈ কৰিলে মোকো নি পেলাই সোমোৱাই থওক নোৱাৰে সেইকাৰণে তেনেকুৱা আৰু মোক এটা কথা কওক আমাৰ মহাৰাজ বেছি বিচক্ষণ বুদ্ধিমান নে আমাৰ মোৰ মতে মহাৰাজ বেছি বুদ্ধিয়ক নে আমাৰ এই বসুদেৱ বেছি এইটো ক'বলগীয়া কথা নহয় এই বসুদেৱতকৈ মহাৰাজেই বুদ্ধিয়ক মহাৰাজ কেতিয়া বুদ্ধিয়ক নহয় মহাৰাজে জানে যে অষ্টম সন্তান জন্ম হ'লে তেওঁ এটা কৰিব এটা গিয়ে ঘৈণীয়েক খাব একেটা কোঠাতে কেলৈ ৰাখি থৈ দিছে বসুদেৱ বুদ্ধিয়ক হয়নে নহয় তই যে যিটো কথা কলি মই ধৰিবই পৰা নাই বুদ্ধিয়ক হ'বনে বসুদেৱো বুদ্ধিয়ক নহয় মইতো কেনেকৈ এতিয়াতো চা এতিয়া কি আছে সৰু পৰিয়াল দেখিব বসুদেৱে জানে অষ্টম সন্তান জন্ম হ'লে মহাৰাজক মাৰিব এইবিলাক কাজিয়া পেচালে কেলৈ যাব এটা সন্তান জন্ম দিছে তিপ্তাপ আমাৰ জন্মই নহয় এটা জন্ম হৈছে তাকে মেলি অসম ডাঙৰ কৰি শিক্ষা দীক্ষা বসুদেৱে এইটো কাম কিয় কৰিলে মানে এইটো কথা ক'ব নামানো দেই তই বিয়া পতা নাই নহয় এইবিলাক কথা নাজানো এটা কাম কৰ নহয় মই অকণমান সুন্দৰকৈ মই হেৰিকণ খালোঁ যে কোমোৰাকণ ওপৰিটোৱে মেঘেও গাজি আছে টকাটো দে তাৰপিছত দুইটা আকৌ কথা পাতিম তই মোক টকাই তই কবি তাৰপৰা হ'বনে ৰাতি তোমাক শুব পৰা নাই